Hi guys, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গাহৰি মাংস বনাম। এনেই আৰু চিম্পুলভাৱে বনাম আৰু দেখাওঁ বোলো বহুত দিন ৰেচিপি দিয়া নাই যে সেইকাৰণে ভাবিলোঁ আজি এটা ৰেচিপিকে দিওঁ। চাই থাকিব দেই, অলপ অলপ দেখাম আৰু কিন্তু এফালে মোবাইল কেমেৰা ধৰি আৰু ইফালে চব্জি বনাই থাকিব নোৱাৰিম, সেইকাৰণে অলপ অলপ চাই থাকিব দেই সকলোৱে। কি খবৰ? আজি আকৌ খাম গাহৰি বনাম আজি। এয়া গাহৰি বইল কৰিছোঁ, হালধি দিছোঁ, নিমখ অলপ দিছোঁ, এনেকৈ বইল কৰি লৈছোঁ। বনাম আৰু নহৰু পেষ্ট কৰি লৈছোঁ। এয়া চানা খোৱা পৰ্ব চলি আছে দেই। একদম বাপেকে আহোঁতে নানিলে, পিতেকে ৰক্ষা দিয়া নাই, মিমি আনিছে চানা আনি দিলতহে ৰক্ষা। একদম বহি পেলাই খাই আছোঁ। তেল গৰম হৈ গ'ল, পিঁয়াজ প্ৰথমতে বেয়া যে থৈ দিলোঁ, সেইটো কাৰণে অলপ তেল ওলোৱালৈকে অলপ টাইম ঢাকি থৈ দিম। তাৰপিছত আলু গুটি দিম আৰু তাৰপৰা অলপ পিছত অকণমান পানী দিম। আলু দি দিলোঁ, মাংসত তেল ওলালে। মাংসটো বইল কৰি লোৱা যে ইমান প্ৰয়োজন নাই বাৰু, ধুনীয়াকৈ বইল কৰোঁতে সিজি গৈছে আৰু এতিয়া আলুটো সিজিলে হৈয়ে যাব। চৰ্বি ইমান নায়েই, চব কাঠ মাংসই আছে সৰহকৈ। তেতিয়া পানী দি দিম, গ্ৰেভি বনাম বাৰু, দাইল আছে, অলপ পানী দিম। গৰম পানী দিছোঁ দেই, একদম উতলা গৰম পানী দিছোঁ। যিহেতু গ্ৰেভি বনাম অলপ শুকাব লাগিব। ৰেডি হৈ যাব। মোৰ মাংস হৈ গ'ল ৰেডি। ধোঁৱা হৈ আছে। কাৰ লোভ লাগিছে বনাব দেই, একদম বৰ ধুনীয়া লাগে খাবলৈ। এনেকৈ খুব ভাল পাওঁ মই, এনেকৈ মাংস এনেকৈ গাহৰি মাংস আনিলে মই এনেকৈ বনাওঁ। একেবাৰে ফ্ৰাই কৰি খাবলৈ বেছি ভাল লাগে মানে। এয়া চব মাংস ৰেডি। কাৰ লোভ লাগিছে ক'ব দেই, কমেণ্ট কৰি। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, তেতিয়াহে আগবাঢ়ি যাব পাৰিম ন। ফ্ৰিজৰ ওপৰত ধেৰ সোমাই আছে, সেই ওপৰত একদম বিস্কুটৰ বৈয়াম সোমাই থৈ দিছোঁ, ল'ৰাৰ পৰা নাথাকেই নহ'লে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।